हाई फ्रेंड्स वेलकम टू माई चैनल। प्रथमते जिसकल स्टूडेंटे मेट्रिक अथवा हाई सेकेंडारी परीक्षा उत्तीर्ण टेक्निकल राज यूट्यूब चैनल फालर आंतरिक शुभेच्छा ज्ञापन करिलो। फ्रेंड्स आज भिडिओ मैं সেই ষ্টুডেণ্টসকলৰ কাৰণে বনাইছোঁ। চ' আজি ভিডিঅ'টোত হ'ব যে ষ্টুডেণ্টসকলে যেতিয়া পাছ আউট হৈ গ'ল এতিয়া এওঁলোকে এডমিশ্যন কৰোঁতে এটা আই ডি লাগে, যিটো ইউনিক আই ডি নাম বুলি কোৱা হয়। চ' ফ্ৰেণ্ডছ ইউনিক আই ডি কেনেকৈ জেনেৰেট কৰিম তাৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। চ' ফ্ৰেণ্ডছ সময় নষ্ট নকৰাকৈ বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। फ्रेंड्स भिडिओ आरम्भ करार आगते आपलोके यदि मोर यूट्यूब चैनलक सबसक्राइब करा नाइ तेतियाह'ले सबसक्राइब कर लब और लगते ओसरत थका बेल आइकनटोत क्लिक कर দিব যাতে মই আপलोडिंग কৰা এনে ধৰণৰ ভিডিঅ'সমূহ অতি সহজতে পাব পাৰে। सो फ्रेंड्स मैं आपलोक इयाते এটা লিংক দি দিছোঁ, সেই লিংকটোত आपलोके সার্চ কৰিব, সার্চ কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহি পৰিব। তাৰ পিছত आपलोके গো টু ৰেজিষ্ট্ৰেশ্যন বুলি আছে না, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত आपलोके এনেকুৱা এটা ৰেজিষ্ট্ৰেশ্যন ফৰ্ম খুলি আহিব। মই আপোনালোকক ৰেজিষ্ট্ৰেশ্যন ফৰ্মটো প্ৰথমত দেখুৱাই দিওঁ এবাৰ স্ক্ৰল ডাউন কৰি। सो फ्रेंड्स এনেকুৱা এটা ৰেজিষ্ট্ৰেশ্যন ফৰ্ম খুলি আহিব, দেখিছে আপোনালোকে। ইয়াত আপোনালোকে ওপৰত ফাৰ্ষ্ট নেম লাষ্ট নেম एंड सॉरी फार्स्ट नेम मिडिल नेम एंड लास्ट नेम आछे, সেইটো আপোনালোকে লিখি ল'ব। মই লিখি দিওঁ কেণ্ডিডেটৰ ফাৰ্ষ্ট নেম মিডিল নেম তাৰপিছত লাষ্ট নেম যোনটো হয় লাষ্ট নেমটো লিখি দিওঁ। তাৰপিছত ইয়াত তলত লিখা আছে। চ' ফ্ৰেণ্ডছ চাব আপোনালোকে তেওঁ কেণ্ডিডেটৰ ফাদাৰ্ছ নেম আছে, চাই ল'ব আপোনালোকে। মই লাষ্ট নেমটো লিখি লৈছোঁ, অলপমান শ্ল' হৈ আছে। তাৰপিছত আপোনালোকে চাব ইয়াত কেণ্ডিডেটৰ ফাদাৰ্ছ নেম আছে, ফাদাৰ্ছ নেমটো লিখি দিব। মই ফাদাৰ্ছ নেমটো লিখি দিওঁ। তাৰপিছত আপোনালোকে ইয়াত দেখিছে ওচৰতে কেণ্ডিডেটৰ মাদাৰ্ছ নেমো আছে, সেইটোও ফিল আপ কৰি ল'ব। তাৰপিছত ইয়াত আপোনালোকে মোবাইল নাম্বাৰ দেখিছে, মোবাইল নাম্বাৰটো মই লিখি দিওঁ কেণ্ডিডেটৰ যিটো আছে মোবাইল নাম্বাৰ। মোবাইল নাম্বাৰটো কেণ্ডিডেটৰ নিজৰ লৈ ল'ব, যিহেতু কেণ্ডিডেটৰ মোবাইল নাম্বাৰটো ৰেজিষ্ট্ৰেশ্যন হ'ব। তাৰপিছত ইয়াত চাব আপোনালোকে ডেট অফ বাৰ্থ পাব, ডেট অফ বাৰ্থটো ফিল আপ কৰি দিব। মই ডেট অফ বাৰ্থটো ফিল আপ কৰি দিওঁ। কেণ্ডিডেটৰ যি ডেট অফ বাৰ্থ আছে সেইটো ভুলকৈ ফিল আপ নকৰিব ফ্ৰেণ্ডছ, কিয়নো এজন কেণ্ডিডেটে এবাৰহে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। চ' ইয়াত জেণ্ডাৰটো ফিল আপ কৰি দিয়ক, ৰিলিজিয়নটো যি আছে ফিল আপ কৰি দিব আপোনালোকৰ ইচ্ছা অনুসৰি যি ৰিলিজনৰ হয়। তাৰপিছত কাষ্টটো দি দিব, কাষ্টটো তেওঁৰ যি হয় কাষ্ট সেই কাষ্টটো ফিল আপ কৰি দিব। PWD যদি আছে PWD দি দিব, যদি নাই নো দিব। ষ্টেটটো অলৰেডি সিলেক্টেড আছে, আপোনালোকে ডিষ্ট্ৰিক্টটো নিজৰ কেণ্ডিডেটৰ যোনটো ডিষ্ট্ৰিক্ট পৰে সেই ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি দিব। তাৰপিছত ইয়াত দেখিছে সিডিং ফৰ এডমিশ্যন, যোনটো এডমিশ্যন ল'ব নেক্সট এতিয়া যিহত এডমিশ্যন ল'বলৈ গৈ আছে সেইটো আপোনালোকে চুজ কৰি দিব। এইটো গ্ৰেজুৱেশ্যনৰ হয়, সেইকাৰণে UG। এতিয়া কোনটো চেমিষ্টাৰত ল'ব, ফাৰ্ষ্ট চেমিষ্টাৰ ছেকেণ্ড চেমিষ্টাৰ যি চেমিষ্টাৰত ল'ব। চ' এইটো ফাৰ্ষ্ট চেমিষ্টাৰত হয়। এতিয়া লাষ্ট এক্সামিনেশ্যন কি পাছ হৈ আহিছে সেইটো দি দিব। তাৰপিছত ইয়াত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰত ক্লিক কৰিব। ইয়াত আপোনালোকে দেখিছে সিকিং ফৰ এডমিশ্যন এণ্ড ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দি আছে, যোনটোত এডমিশ্যন কৰিব তাৰ এগেইনষ্টত কোনটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিব লাগিব সেইটো ইয়াত দেখুৱাই দিয়া আছে। যদি এইচএছ ফাৰ্ষ্ট ইয়াৰত কৰে তেতিয়াহ'লে HSLC দিব লাগিব। দেখিছে এইচএছ ফাৰ্ষ্ট ইয়াৰত কৰিলে HSLC দিব লাগিব, এইচএছ ছেকেণ্ড ইয়াৰত কৰিলে এইচএছ ফাৰ্ষ্ট ইয়াৰত দিব লাগিব, আৰু যদি UGC মানে BEd কৰে তেতিয়াহ'লে হাই ছেকেণ্ডেৰী দিব লাগিব। চ' ইয়াত মই হাই ছেকেণ্ডেৰী যোনটো কেণ্ডিডেটৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হয় সেই কেণ্ডিডেটৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ফিল আপ কৰি দিওঁ। চ' ফ্ৰেণ্ডছ ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, চেনেলটোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব নাপাহৰিব। চ' ফ্ৰেণ্ডছ ইয়াত দেখিছে কেণ্ডিডেটৰ বেংক একাউণ্টৰ ডিটেইলছখিনি বিচাৰিছে, বেংক একাউণ্টৰ ডিটেইলছটো মই ভৰাই দিওঁ। কেণ্ডিডেটৰ যি আছে সেই অনুসৰি ইয়াত মই ভৰাই দি আছোঁ। চাওক ইয়াত মই অলৰেডি বেংক ডিটেইলছটো এতিয়া ভৰাই দিলোঁ। চ' ইয়াত তলত দেখিছে আই ক্লিয়াৰলি ডিক্লেয়াৰটো দিয়া আছে, এটা ডিক্লাৰেশ্যন দিয়া আছে, সেই ডিক্লাৰেশ্যনটো টিক মাৰ্ক কৰি দিব। তাৰপিছত এবাৰ চেক কৰি ল'ব, কিয়নো মই অলৰেডি কৈছোঁৱে যে এবাৰ ফৰ্ম ফিল আপ কৰাৰ পিছত আকৌ ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰিব। চ' কিবা ভুল থাকিলে শুদ্ধ কৰি ল'ব, যদি ভুলকৈ ফিল আপ কৰে আকৌ সেই কেণ্ডিডেটে নতুনকৈ আকৌ ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰিব। চ' ইয়াত ছাবমিট বুটাম আছে, ছাবমিট বুটামত ক্লিক কৰিব। তাৰপিছত য়েছত ক্লিক কৰিব। য়েছত ক্লিক কৰাৰ পিছত আপোনালোকে নতুন এটা ইণ্টাৰফেচ খুলি আহিব, য'ত গৈ আপোনালোকে ইউনিক আইডিটো পাই যাব। চ' ফ্ৰেণ্ডছ ইয়াত দেখিছে ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুলি, কংগ্ৰেচুলেশ্যনছ ইউ হেভ ৰেজিষ্টাৰ্ড ছাকচেছফুলি, প্লিজ ফাইণ্ড বিল' দ্য ইউনিক আইডি। ইয়াত ইউনিক আইডিটো অলৰেডি জেনেৰেট হৈ গৈছে, ইয়াত দেখুৱাই দিছে ইউনিক আইডি। ইয়াত চাওক মোবাইল নম্বৰটো দেখুৱাইছে, ৰেজিষ্টাৰ মোবাইল নম্বৰ, আৰু ইয়াত চাওক যিটো নাম হয় সেই নামটো দেখুৱাই দিছে। এতিয়া আপোনালোকে ইয়াত দেখিছে ডাউনলোড একনলেজমেণ্ট, তাত গৈ ক্লিক কৰিলে ডাউনলোড কৰিব পাৰিব।